Hello guys, welcome to my YouTube channel. আজি যাই আছো মই ৰামদিয়াত আৰু ৰামদিয়াত যাত্ৰাৰ ভিডিও আপোনালোকে চাই থাকক আৰু আজি ৰামদিয়া আপোনালোকে দেখা পাব। তো তেন্তে বলক তেন্তে আজি ভিডিওটো আৰম্ভ ষ্টাৰ্ট কৰো বলক। যেনেকে আৰু গাইছ এনেকে আহি পালো আমি ভকত গাঁও আৰু এটা গাড়ীলৈকে ৰখি আছো। গাড়ী বা কেতিয়া আহে দে यार। এনেকে ৰখি আছো আৰু এফালে পাই গ'ল আমাৰ গাড়ীখন আৰু এটা বলক আৰু এনেকে উঠি ললো আৰু এই হৈছে কপিলি নদী তাৰ ওপৰত জাগিৰৰ মানে জাগিৰ পাবলৈ ভকত গাঁও দলং আৰু ইয়াত ওপৰত উঠি বহিয়াকে যাই আছো। আজি গোটেই ৰামদিয়ালৈকে কি হয় তাৰ সৰু ব্লকত আজি দেখাবলৈ গৈছো আৰু এনেকে পালো আমি জাগিৰোডৰ ডালমিয়া চিমেণ্ট দেখিব পাইছে আৰু এইটো ৰামদিয়ালৈকে যোৱা 3-4টা মান ব্লগ দিম মই আৰু এখন নতুনকৈ যোনখন জাগিৰোডত ব্ৰিজ বনাই আছে আৰু এখন ব্ৰিজ দেখিব পাইছে আৰু তলফালে ৰেল যায় দে আৰু মজা লগা হৈছে কিন্তু দেই বঢ়িয়া মজা আৰু এনেকে যাই আছো আৰু এনেকে আহি পালো আমি কিবা আহি পালো তেলাহি পালো চাগে আৰু এনেকে ৰাস্তা কাম কৰি আছে আৰু এনেকে যাই আছো আমাৰ যাত্ৰা দে यार যাই আছো আৰু কি পালো গম নাপাওঁ কিন্তু যাই আছো যে এইটো সঁচা কথা আৰু এনেকে যাই আছো আৰু এনেকে পালোহি আমি টুল গেট পইচা দিব লাগে দেই টুল গেট আমি পালোহি টুল গেট আৰু এনেকে আমি যোৰাবাট ঘূৰি আছো আৰু পাইছোহি আৰু কোনে যোৰাবাট আহিলে বমি কৰে ক'বচোন মোৰ বাৰু বমি নহয় দেই গাড়ীত উঠিলে আৰু যোৰাবাটৰ আহিলে কেতিয়া বমি নহয় আৰু এনেকে যাই আছো আৰু আমি বঢ়িয়া একা বেকা যোৰহাটে আহে মোৰ যোৰাবাটৰ ৰাস্তা যোৰহাটে আহে মোৰ কিবা যোৰাবাট হয় আৰু এনেকে পুৰা যাই আছো মজা লাগিছে একদম মজা বঢ়িয়া লাগিছে একদম পুৰা একদম আৰু আপোনালোকে এবাৰ আহি চাব ৰামদিয়াত আৰু ৰামদিয়াত মোৰ আৰু ছেকেণ্ড ব্লগটো আহি আছে মাধৱ মন্দিৰত যোৱা এইটো ব্লগ বেছি নাচালে সিটো ব্লগ গোটেইটো চাব মানে আৰু গোটেইটো মাধৱ মন্দিৰ চাব আৰু এইবিলাক কি সৰু পোৱালিৰ বাবে আপোনালোকে চুইমিং পুল কিনি লৈ যাব পাৰে ঘৰতে চুইমিং পুল বনাই দিব আৰু টকাও নাযায় ইমান আৰু এইটো এইয়া যোৰাবাটৰ যোনটো পুৰা ফেমাছ মন্দিৰটো পাৰ হ'লোঁ আমি দেখিব পাইছিলে আৰু এতিয়া যোৱাবাট আমি শেষ কৰিমেই আৰু এনেকৈ যাই আছো গন্তব্যস্থান পোৱাই নাই ইমান সহজ নহয় গোটেই দিনটো লাগে 2-3 ঘণ্টা লাগি যায় আৰু এনেকৈ যাই আছো আৰু আপোনালোকেও চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বহুত দূৰৰ জাগালৈ যাই আছো মই অতি শীঘ্ৰেই আৰু যাই আছো আৰু এটাই বেয়া লাগে যে গুৱাহাটীখন ৱৰ্ল্ডৰ আটাইতকৈ ছেকেণ্ড নম্বৰতে পলিউটেড চিটি এইটোৱে বেয়া লাগে আৰু এনেকুৱা যোৱাবাট আমি শেষেই কৰা নাই পায়ে কেতিয়া শেষ হয় আৰু এয়া যোৰাবাট চব কি মজা একদম পুৰা গাড়ীবিলাক বেকা বেকি মানে ইয়াত ভালহে লাগে দেই যোৰাবাটত কাৰণ ধুলনি যোনটো পায় আৰু যোৰাবাট পাৰ হ'লো দিয়ক কেনেবাকে গাইছ আৰু কিবা পালোঁ গম পোৱা নাই কিন্তু দে গাড়ীখন ৰখি দিলে আকৌ এয়া গুৱাহাটীৰ ওখ মস্ত বিল্ডিং আৰু এনেকুৱা ওখ বিল্ডিঙত যদি এটা মই থাকিব পৰাহেঁতেন কি মজা লাগিলহেঁতেন আৰু এনেকৈ জালুকবাৰী পালোঁ আৰু এই বিল্ডিংটো দেখিলেই মই গম পাওঁ যে জালুকবাৰী পালোঁ ধৰক আজি ইমান বছৰৰ পৰা বিল্ডিংটো কমপ্লিট হোৱাই নাই কনষ্ট্ৰাকশ্যন মুখতে নাই কাম কৰি আছে মানে আৰু এনেকৈ এতিয়া এইটো মই দেখাই দিছোঁ এইটো য'ত আমাৰ ভূপেন হাজৰিকাক সৎকাৰ কৰা হৈছিল তাতে এইটো বনাই দিছে ডক্টৰ ভূপেন হাজৰিকা দেৱ কৃষ্ণ আৰু এতিয়া আমি শৰাঘাট দলঙত উঠিম আৰু একদম বহুত পুৰণি শৰাঘাট দলংখন কিন্তু নতুনখনতহে উঠিম আমি পুৰণাখনত আহোঁতে যেতিয়া আমি ৰামদিয়াৰ পৰা আমাৰ ঘৰলৈকে যাম তেতিয়াহে মই পুৰণিখনত উঠিব পাম আৰু এতিয়া পুৰণিখন দেখাই দিওঁ এয়া পালোহি শৰাঘাট দলং বৰ্তমান যাই আছোঁ আমি এইয়া শৰাঘাট দলং আৰু এয়া ওপৰেদি যায় গাড়ী তলেদি যায় ৰেল এয়া তলেদি ৰেলৰ ৰাস্তা আৰু ওপৰেদি মানুহ গাড়ী যায় তলত ৰেল আকৌ নতুনখনত আমি উঠি আছোঁ মজা লাগিছে দেই মজা আল্টিমেট একদম কি ক'ম আপোনালোকক কি ক'ম
শৰাইঘাট দলং পাৰ কৰাই নাই, তলত আছে ব্ৰহ্মপুত্ৰ শৰাইঘাটৰ তলত, আৰু বহুত পুৰণি দলং এইখন। আৰু ব্ৰহ্মপুত্ৰ কিবা বালা ওলাই গৈছে, মানে আমাৰ বালি বুলি কয় এইফালে, আমাৰ ল'ৱাৰ আছাম ফালে বালা বুলি কয় বাৰু, মানে ৰামদিয়া যাই আছে যেতিয়া ৰামদিয়া ভাষা ওলাই গৈছে আৰু আমাৰ নৰ্মেল ভাষাত বালি বুলি কয়। আৰু এয়া দে আৰু উত্তৰ গুৱাহাটী পালোহি ন, হয়নে দে আৰু মোৰ লগত আছে দীপজ্যোতি, মানে এডিট কৰি থকা সময়ত আৰু এনেই কি যোৱা নাই বাৰু, মোৰ লগত আছে এতিয়া দীপজ্যোতি, আমি দুয়োটাই মিলি এডিট অকণমান কৰি আছোঁ। আৰু এনেকৈ হাজো পালোহি আমি, এইয়া হাজো এইয়া হাজো পালোহি। গাড়ীখন দেখোন নলবাৰী ফালে গ'ল, দে ইয়াত কি হ'ব, হাজোত নামি দিব লাগিল, বলক নামো। আৰু এয়া হাজো, আৰু এইফালে গ'লে ডিম্পুদাৰ ঘৰ পামগৈ, আৰু সেইফালে এইটোফালে ৰাস্তা এটা আছে, সেইফালে গ'লে আমি ৰামদিয়া পামগৈ। এতিয়া বলক তেন্তে আমি ৰামদিয়া যাওঁ, সেইফালে বলক খান তুম লৈ লওঁ, আৰু বলক আৰু এনেকৈ পালোহি আমি ভৈঠালীখোলা। আৰু এয়া হৈছে যোনটো মন্দিৰ, তাত জুবিন দাও আহি গৈছে বাৰু, আৰু ভৈঠালীখোলা এয়া ৰামদিয়া পালোহি, আৰু ৰামদিয়া পালোঁৱে ৰামদিয়া পালোঁ।